চন 2021 জুন মাহ আকৌ জন্মিছোঁ মই পাহাৰ ভৈয়াম নদ নদী একাকাৰ কৰি আকৌ উপজিছোঁ মই কিবা প্ৰশ্ন নহয় কৰি বনোৱা তই কৰি বনোৱা তই কৰি বনোৱা তই ইতিহাস আছে মোৰ কোনোৱে কয় খ্ৰীষ্টীয় চতুৰ্থ ষষ্ঠ শতিকাত আন কোনোৱে কয় 800 পৰা 1200 খ্ৰীষ্টাব্দত জন্মিছোঁ মই কুমাৰণীৰ সন্তান জন্মতে মাত লগালোঁ বহুজনক ভেট তৰুতে পেলাই মাৰে মোক ময়েই ডাক ময়েই ডাক ময়েই ডাক কৰে বনোৱা তই হাজাৰজন জনতাৰ মন ভুলোৱা কৰে বনোৱা তই ডাকে কি কয় ডাকক কওঁ মই পাহাৰ ভৈয়াম চিনি আহ তই হাজাৰজন জনতাই বিচাৰে তোক নহ'লে নহয় কৰে বনোৱা তই কৰে বনোৱা তই গীতটো সজাইছোঁ মই ইয়াক ঠন ধৰাইছে হাজাৰজন জনতাই মৰম চেনেহ আৰু অনুপ্ৰেৰণাৰ বলত একো জাগলৈ বুলি আগবাঢ়িছোঁ গীতটো সজাইছোঁ মই কৰি বনোৱা তই কৰি বনোৱা তই কৰি বনোৱা তই আহিছে আহক বহুজন ভাল লাগিল ভাল পালোঁ তোমাক প্ৰথম ছবি শেষ হ'ল কি ক'ম তোমাক অলপ পলম হ'ল অলপ পলম হ'ল করে বনোৱা তই হাতত জ্বলোৱা মনত কাগজৰ টোপোলা করে বনোৱা তই করে বনোৱা তই ব্ৰিটিছ শাসন চলিছে চল ইংৰাজ আহিছে আহক ভয় নাই ডাক আহিছোঁ মই কি কৰিব ব্ৰিটিছ শাসনে বেহা বেপাৰ নে লুণ্ঠন নে আত্মবলিদান ভয় নাই ডাক আহিছোঁ মই ভয় নাই ডাক আহিছোঁ মই 1947 অষ্টম মাহত শেষ হ'ল ব্ৰিটিছ শাসন 1947 অষ্টম মাহত শেষ হ'ল ব্ৰিটিছ শাসন ডাক তই আনিলি হেঁপাহৰ খবৰ ডাক তই আনিলি হেঁপাহৰ খবৰ কত জোৱানৰ মৃত্যু হ'ল কত গৃহিণী গৃহ হাৰা হ'ল কত জনতাৰ ৰঙা তেজৰ নদী বৈ গ'ল ডাক তই আনিলি খবৰ ডাক তই আনিলি খবৰ ডাক তই আনিলি খবৰ আজি নীল আকাশ ৰঙীন হ'ল আজি দেশ